হেল্ল' দোস্ত, জ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এইকেইদিন তাৰমানে ভিডিঅ' দিব পৰা নাই আৰু কাৰণ যিহেতুকে লাইনটোও নাই, মোবাইলত চাৰ্জো নাই আৰু সেইবাবে তাৰমানে ভিডিঅ'বিলাক বনাই থৈ দিছোঁ যদিও তাৰমানে দিব পৰা নাই আৰু তাৰমানে আজি বলকচোন তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বানপানীতনো কি ক্ষতি হ'ল আৰু ক'তনো উঠিলে আমাৰ গাঁৱত পানী, বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো পথ হ'ল তোমাৰ ধমধমাটো তামোলপুৰ ৰোড হয়। এইটো পুৰা ৰাস্তাটো পুৰা ছিঙি লৈ গৈছে আৰু বানপানী, আৰু যিটো কালভাৰ বা পুল বনাইছিলে আৰু নতুনকৈ তাৰ কাষেদিও ভাঙি লৈ গৈছে আৰু ব্ৰিজখনো ভাঙিছে। বলকচোন আমি তেতিয়াহ'লে ব্ৰিজখন চাওঁ। আৰু সেই ব্ৰিজখন হ'ল এইখনেই ব্ৰিজ, যিখন খচৰ দলং বুলি কোৱা হয়। আমাৰ স্থানীয় ভাষাত খচৰ দলং বুলি কোৱা হয় আৰু এইখন, আৰু একদম ভাঙি সোমাই পৰিছে আৰু তলত। আৰু বাইক কিবাকৈ আহিব পাৰিলেও তাৰমানে চাৰি চকা গাড়ী তাৰমানে আহিব নোৱাৰে আৰু এইবিলাক হ'ল মানুহ দূৰৰ পৰা চাব আহিছে আৰু আজি অকণমান পানীটো শুকাইছিলে সেইৰ বাবে তাৰমানে চাবলৈ আহিছে আৰু যিবিলাক তাৰমানে আমাৰ গাঁৱত যিবিলাক খাল আছিলে আৰু এই খালবিলাকৰ মাছটো গৈছে, আৰু যিবিলাক মানুহৰ ঘৰ আছে ঘৰবিলাকতো তাৰমানে পানী সোমাইছে আৰু তাৰমানে বস্তু গুচাবলৈ সময় নাপালে আৰু ৰাতিৰ ভিতৰতে যিহেতুকে পানীটো আহিছিলে। আৰু লগতে ঘৰৰ ভিতৰত উঠা কেইঘৰৰ তাৰমানে আমাৰ গাঁৱত যিটো সংঘ আছে আৰু সেই সংঘটোত তাৰমানে ৰাতি থাকিছিলে আৰু ৰাতি থাকিবলৈ লগা হৈছিলে আৰু সংঘত, আৰু ঘৰত থাকিবলৈ নোৱাৰে কাৰণ যিটোকে ধাৰ পৰিছিলে সেইৰ বাবে সংঘত থাকিবলৈ লগা হৈছে। আৰু লগতে আপোনালোকক নতুন ব্ৰিজখন দেখাইছোঁ। এইখন হ'ল নতুন ব্ৰিজ, তোমাৰ পাগলীয়া নৈৰ ওপৰত যিখন নতুন ব্ৰিজ হৈছে আৰু এইখনে হয়। আৰু বলকচোন আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ অকণমান দেখাইছোঁ। আৰু এইফালে আছে নৈটো বৈ আছে ধুনীয়াকৈ, পাগলীয়া নৈ। আৰু আপোনালোকে যে দেখিছে এই চৰাটো, সেইটো হ'ল তোমাৰ আমাৰ ৱাটাৰ ছাপ্লাইৰ নতুনকৈ বহুওৱা সেইটো আৰু টাংকিটো। আৰু ইফালে হ'ল তোমাৰ ধুনীয়া এটা সেউজীয়া এটা পৰিৱেশ আৰু কাষতে আছে টাৱাৰটো আছে, আৰু ইফালে কাম কৰি আছে। ইফালে পুৰাণ ব্ৰিজখনত পুৰা পানী লাগি গৈছে আৰু একদম পানী বৰাবৰ হৈ গৈছে আৰু পুৰা পানীৰ প্ৰেছাৰটো পুৰা মাছ টেংকিত লাগিছিলে আৰু আজিৰ ভিডিঅ'ত এইখিনিতে আছিল। জয় আই অসম, জয় হিন্দ।